নমস্কাৰ বন্ধুসকল, কি খবৰ? বন্ধুসকল, আজি আৰু এখন নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ লগত মিষ্টাৰ নিজাম। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব আপোনালোকে থাম্বনেইলখন চাই বা প্ৰথমতে ইন্ট্ৰোটো চাই চাগে বুজি পাইছে যে আজিৰ ভিডিঅ'টো কিমান ধামাকা হ'ব। হয় বন্ধুসকল, আপোনালোকে প্ৰথমৰ ভিডিঅ'টোত চাইছে যে আমাৰ অসমৰ এজন বোৱাৰী আৰু ওপেন কেমেৰাৰ সন্মুখতে আহি বন্ধুসকল কি কৰি আছে। বন্ধুসকল, মই কি কম আপোনালোকে ভিডিঅ'টো চাই চাগে বুজি পাইছে। আৰু বন্ধুসকল, পাছৰ কিটাটো ক'বলগীয়া নাই, পাছৰ কিটা আৰু বহুত মজা। কিন্তু বন্ধুসকল, এটা কথা, আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনখন টিপি লওক, কাৰণ মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু বনাই থাকিম, যাতে সেইবিলাকো আপোনালোকে মিছ নকৰাকৈ চাব পাৰে। বন্ধুসকল, আহক তেতিয়াহ'লে পলম নকৰি আজিৰ পাছৰ যিকেইটা ভিডিঅ' আছে সেইকেইটা ভিডিঅ' আমি উপভোগ কৰোঁ। বন্ধুসকল, আপোনালোকে চাইছেনে যে আমাৰ অসমৰ ছোৱালী আৰু আমাৰ অসমৰ ছোৱালীৰ কি টেলেণ্ট। বন্ধুসকল, আপোনালোকে চাইছে যে কেমেৰাৰ সন্মুখত আহিছে, আহি কিবা এটা কৰিছে আৰু তাত পাহাৰ দুখন উলিয়াই আপুনি বা মোক দেখুৱাইছে, যাতে আমি ভিডিঅ'টো চাই অকণমান মজা পাওঁ বা এটা লাইক কৰি দিওঁ। বন্ধুসকল, মজা লাগিছেনে? বন্ধুসকল, আপোনালোকে চাইছেনে যে ছোৱালীজনী সৰু হ'লে কি হ'ব, তেওঁৰ পাহাৰকেইটা কিন্তু বহুত ডাঙৰ ডাঙৰ। বন্ধুসকল, যিটো বয়সত নেকি ইমান ডাঙৰ ডাঙৰ পাহাৰ বনাই দিছে, মানে ক'বলগীয়া ভাষা নাই। বন্ধুসকল, আৰু অকল যে পাহাৰ দুটা ডাঙৰ বনাইছে সেইটো কথা নহয়, আকৌ অপেন কেমেৰাৰ সন্মুখতে আহি আপুনি বা মোক দেখুৱাই আছে। বন্ধুসকল, কি ক'ম, মানে ক'বলগীয়া ভাষা নাই। আজিকালি আমাৰ অসমৰ ছোৱালীবিলাকৰ এনেধৰণৰ ভিডিঅ' চাই আপোনালোকে কি কয়? বন্ধুসকল, আপোনালোকে চাইছেনে যে কেমেৰাৰ সন্মুখত আহি আকৌ কেমেৰাখন জুম কৰি কৰি মানে ভালদৰে আপোনালোকক দেখুৱাই আছে বা মোক দেখুৱাই আছে যে চাওক মোৰ পাহাৰকেইটা বৰ্তমান বহুত ডাঙৰ হৈছে। আৰু বন্ধুসকল, অকল যে পাহাৰ দুটা দেখুৱাইছে সেইটো কথা নহয়, আৰু টপিনাটো কেনেকুৱা ভাঙিছে সেইটোতো ক'বলগীয়া নাই, আপোনালোকে ভিডিঅ'টো চাই বুজি পাইছে। বন্ধুসকল, ভিডিঅ'টো চাই মজা লাগিছেনে? যদি মজা লাগিছে তেতিয়াহ'লে ভিডিঅ'খনত এখন লাইক কৰি লওক, কাৰণ আপোনালোকে যদি লাইক কৰে তেতিয়াহ'লে মোৰ আৰু ভিডিঅ' বনোৱাৰ হেঁপাহটো মানে বেছিকৈ আহে। বন্ধুসকল, মজা লাগিছেনে? আৰু বন্ধুসকল, আপোনালোকে এতিয়া যিখন ভিডিঅ' চাইছে ভিডিঅ'টো আপোনালোকে ভালদৰে চাইছেনে নাই? বন্ধুসকল, ভিডিঅ'টোত আপোনালোকে যদি তলফালে চাই কিবা এটা দেখিবলৈ পাইছে। বন্ধুসকল, যদি দেখা নাই আৰু আমাৰ ভিডিঅ'টো চাই লওক। বন্ধুসকল, আপোনালোকে চাইছে যে মাইনাজনীয়ে কাপোৰ ঠিকি পিন্ধিছে আৰু ফুল কাপোৰ মানে গাত লগোৱা আছে, কিন্তু বন্ধুসকল তলফালে চাই চাগে আপোনালোকে এতিয়া বুজি পাইছে যে কিবা এটা ইংগিত দিছে। বন্ধুসকল, কি ইংগিত দিছে সেইটো মই ক'বলগীয়া নাযাওঁ, আপোনালোকে ভিডিঅ'টো চাই বুজি পাইছে। বন্ধুসকল, কি ক'ম, ইয়া আমাৰ অসমৰ বৰ্তমানৰ ছোৱালী আৰু টেলেণ্টৰ কোনো অভাৱ নাই। চাইছে কি কৰি আছে। বন্ধুসকল, আপোনালোকে চাইছেনে যে কণমানি এজনী ছোৱালী। হয় বন্ধুসকল, দেখাত আপোনালোকে ভিডিঅ'টোত গম পাইছে যে ছোৱালীজনীৰ ইমান বয়স হোৱা নাই, কিন্তু বন্ধুসকল যিটো বয়সত নাকি লিখা পঢ়া কৰিব লাগিছিলে সেইটো বয়সতে পাহাৰ দুখন কেমেৰাৰ সন্মুখত উলিয়াই আপুনি বা মোক দেখুৱাইছে আৰু টপিনা ভাঙিছে। বন্ধুসকল কি কম, ক'বলগীয়া ভাষা নাই।
No, 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 no. বন্ধুসকল বুঢ়ীৰ পৰা আৰম্ভ কৰি কণমানি ছোৱালীলৈকে আজিকালি জানে যে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'বৰ কাৰণে কি কৰিব লাগে আৰু সেইকাৰণে চাইছে মানে শ্বৰ্ট কাপোৰ পিন্ধি পাহাৰ দুখন উলিয়াই আপুনি বা মোক দেখুৱাই যাতে আমি তেওঁলোকক এটা লাইক বা এটা ফ'ল' কৰি দিওঁ বন্ধুসকল কি কম মানে ক'বলগীয়া ভাষা নাই বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছে মই নাজানো এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'খনত এখন লাইক কৰক আৰু যদি বেয়া পাইছে তেতিয়াহ'লে ডিসলাইক কৰক বন্ধুসকল লাইক কৰক ডিসলাইক কৰক হেতু আপোনালোকৰ ওপৰত বা আপোনালোকৰ কথা কিন্তু এটা কথা আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনখন টিপি লওক কাৰণ মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আছো আৰু বনাই থাকিম যাতে হিবিলাকো আপোনালোকে মিছ নকৰাকৈ চাব পাৰে বন্ধুসকল আজিলৈকে ইমানেই আছিলে নেক্সট আৰু এখন নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে মই আজি বিদায় লৈছো নমস্কাৰ।